আয়ুষ তুমি কোৱাচোন অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? ঘৰ জেউতি। ঘৰ জেউতি শুদ্ধ উত্তৰ। দীপ তুমি কোৱাচোন বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ পাইছিল? 1909 চনত শুদ্ধ উত্তৰ। কুলদীপ তুমি কোৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? সিংহযাত্ৰা। সিংহযাত্ৰা শুদ্ধ উত্তৰ। হিৰণ তুমি কোৱা চোৰদৰা নাটকখন কোনে ৰচনা কৰিছিল? মাধৱদেৱ। মাধৱদেৱ শুদ্ধ উত্তৰ। ৰূপজ্যোতি তুমি কোৱা বাল্মীকিৰ ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী শুদ্ধ উত্তৰ। ৰফিকুল কোৱা প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি আছিল? মালচ শুদ্ধ উত্তৰ। ৰাহুল তুমি কোৱা প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু শুদ্ধ উত্তৰ। দেৱজিৎ তুমি কোৱা প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি? সেউতী শুদ্ধ উত্তৰ। ৰাজেন তুমি কোৱা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা শুদ্ধ উত্তৰ।